হাই হেল্ল' আজি আহি গ'লোঁ টেলিজাত তিনিআলি মুং চাং হোটেলৰ গেন অপেনিঙলৈ আৰু আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই যাওক হোটেলখন কিমান সুন্দৰকৈ আপোনালোকে আটকধুনীয়াকৈ সজাইছে চাওক আপোনালোকে লাইটৰ পৰা ধৰি ৱালৰ পৰা কি সুন্দৰ পেইণ্টিং কৰিছে আৰু লাইটৰ কিমান আটকধুনীয়াকৈ মানে চালে চকুৰোৱাকৈ মানে ইমান সুন্দৰভাৱে সজাইছে আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাই যাওক স্কিপ নকৰাকৈ আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় প্ৰায় 5-6 কিলোমিটাৰমান হ'ব এই হোটেললৈ আৰু মানে আহি গ'লোঁ মানে দিনত আহিম বুলি ভাবিছিলোঁ আহিব নোৱাৰিলোঁ আৰু চাওক কিমান মানুহ লোকাৰণ্য হৈ আছে মানে মানুহ আহিছিলে আৰু গ'লে আৰু ভাগিলে আৰু আমি আহোঁতে চাওক কিমান সুন্দৰকৈ সজাইছে চাওক আপোনালোকে ভিউটো মই এটা চাৰিওফালৰ এটা ভিউ এটা দিছোঁ আপোনালোকক চাওক আপোনালোকে সুন্দৰকৈ এইফালে চাওক ইমান সুন্দৰকৈ হোটেলখনলৈ প্ৰৱেশদ্বাৰতে এটা সুন্দৰ গণেশৰ মূৰ্তি দিছে আপোনালোকে চাওক কিমান সুন্দৰকৈ দি থৈ দিছে মানে এয়া চাওক গণেশৰ মূৰ্তি এটা শুভ মনা যায় কাক লগ পাই গ'লোঁ চাই লওক এইফালে চাওক এইফালে চাওক মনোজাক লগ পাই গ'লোঁ চিধাই সোমাই কাক লগ পালোঁ চাওক আপোনালোকে ভাল লাগিছে ভিতৰতো ভিৰ হৈ আছে আমি লাহেকৈ তলৰ ফ্ল'ৰৰ পৰা আমি ওপৰৰ ফ্ল'ৰলৈ লাহে লাহে আপোনালোকক ভিডিঅ'টো দেখুৱাইছে চাওক ভিতৰত চাওক মনোজ দাই ভিডিঅ' বনোৱাত ব্যস্ত হৈ আছে নিজৰ ব্লগ চেনেলৰ কাৰণে আপোনালোকে চাওক কেনেদৰে মনোজ দাই ভিডিঅ' বনাই কেনেদৰে বনাই আছে আপোনালোকে চাওক আপোনালোকে ভিডিঅ'টো এয়া বহুত বহি আছে এফালেদি চাওক মনোজ দাহঁতৰ বৌ ব্লগ পালেহি আহি চাওক বৌ আৰু এই ভণ্টি মাইনাই মোবাইল চাই আছে অঁ তাকে ভাল ভাল তাকে এবাৰ ওপৰ ফ্ল'ৰলৈ যাওঁ আপোনালোকে চাওক ভিডিঅ'টো এয়া গৈ আছোঁ বিৰাট সুন্দৰকৈ সজাইছে হোটেলখন এয়া চাওক 3 নম্বৰ ফ্ল'ৰত আছে এয়া চাওক আপোনালোকে কনফাৰেঞ্চ হল ইয়াতে বিয়া চিয়া হ'ব আৰু এখন বিয়া অলৰেডি বুকিং হৈ গৈছে নিত দাই কৈছে নিপৰ দাই ইয়াৰ অ'নাৰ হয় দাদাই কৈছে এখন বিয়া ৰাজস্থানৰ পৰা ছোৱালী আমাৰ ধেমাজিৰ হয় ইয়াতে বিয়া হ'ব আপোনালোকে চাওক আৰু বাৰ্থডে পাৰ্টি হওক বা সুন্দৰভাৱে ইয়াত পাৰি আহি আছোঁ ক'ত আন্ধা আছে লাইট নাই নেকি একেবাৰে ওপৰ টপ মহল পালোহি এয়া তিনি মহল নহয় জানো হোটেল 3 মহলীয়া এয়া চাওক ওপৰৰ পৰা ভিউটো চাওক এয়া সুন্দৰকৈ দিছে দেই টপ ফ্ল'ৰ পৰা চাওক চুইমিং পুলৰ ভিউটো কেনেকুৱা আহিছে লাইটে নাই এইফালে বহনদাক লগ পাইছোঁ এইফালে আমাৰ পম্পি পাই আছে ভাল লাগিলে মোৰো ভাল লাগিলে লগ পাই ধেমাজি আহি বহুত বেছি ভাল লাগিলে চ' থেংক ইউ আৰু বেষ্ট থাকিলে লাইন পাতিবলগীয়া আছে সকলোকে লগ পাই এয়া থালিলৈ ভাত খাবলৈ আহিলোঁ এয়া চাওক লাইন পাতি আছোঁ সকলোকে আপ্যায়ন কৰিছে মানে ইয়াত লগ পাইছে সকলোবিলাকে ইয়াত খাই গৈছে
চাওক লাইন লৈ আছোঁ এয়া ভাত লোৱা হৈ গ'ল এয়া মাছৰ তৰকাৰী দি আছে চাই থাকক কি দিয়ে মই আপোনালোকক সকলোবিলাক কৈ গৈছোঁ দেখুৱাই আছোঁ আপোনালোকে চাই যাওক ভিডিঅ'টো স্কিপ নকৰিব মই শেষলৈকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক এয়া হৈছে মাছৰ তৰকাৰী আৰু এয়া নেক্সট হৈছে নিৰামিষ ভাজি আৰু এয়া খাচী মাংস লোৱা হ'ল আৰু এয়া চাওক দালি চালি lokoi বুলি ক'লে কিবা এটা হৈ যায় ন কোনে ভাত খাই আছে চাওকচোন আপোনালোকে ধৰিব পাৰিছেনে কোন বাৰু এয়া কোনে ভাত খাই আছে চাওক আমিও বহিলোঁ ভাত খাবলৈ এয়া lokoi দা আহে তাৰমানে খাই আছে ভাত কি তাকিলা বুলি কয় নেকি এইফালে বন্ধ কৰা আছে খোলা আছে আহক খোলা আছে লাইটিংটো নাই খালি আই লাভ ধেমাজি সুইমিং পুল বঢ়িয়া দিছে কিন্তু এই ধুনীয়া লাগিছে মজা লাগিছে এইবাৰ গৈ আছো আমি সুইমিং পুললৈ আপোনালোকে চাওক সুইমিং পুলৰ এটা সৰু এটা ডাঙৰকৈ দিছে আপোনালোকে চাওক এটা সুন্দৰকৈ দুটা সুইমিং পুললৈ কেনেকৈ ধুনীয়াকৈ বনাইছে আপোনালোকক দেখুৱাই আছোঁ চাওক আপোনালোকে শ্বৰ্টকাট দেখুৱাইছোঁ বাৰু এইফালতো মানে ডাঙৰ মানুহৰ কাৰণে এইটো 4.5 ফুট আছে এইফালৰ যোনটো এটা দুটা চুইমিং পুল আছে ইয়াতে এটা সৰু ল'ৰাৰ কাৰণে এটা 2 ফুট দিছে আৰু এইফালতো চাই লওক আপোনালোকে মই দেখুৱাই আছোঁ ওপৰতে মই দেখুৱাই দিছোঁ আপোনালোকক চুইমিং পুলটো সকলোবিলাক সুবিধা আছে ইমান সুন্দৰ সুবিধা মানে আপোনালোকে বাহিৰত যদি কোনোবাই এই ভিডিঅ'টো চাইছে চাওক আৰু ধেমাজিলৈ আহিলে থাকিব পাৰিব সুন্দৰ ব্যৱস্থা আছে কম খৰচত দাদাই আমাৰ বাবে সকলোবিলাক সুবিধা ইয়াতে দিছে আপোনাৰ খোৱা বোৱাৰ পৰাও সুবিধা তেওঁলোকে টোপোলা থালিও ব্যৱস্থা কৰিছে আৰু সকলোবিলাক কৈছে তেওঁলোকে শুনিছোঁ যাবলৈ ওলালোঁ শেষত ঘৰলৈ উভতিলোঁ সকলোবিলাক খাই মেলি সকলোকে লগ পালোঁ আৰু ভাল লাগিলে আজি ভূষণদাক লগ পালোঁ হোটেলখনৰ মানে আৰম্ভণিতে চাওক আপোনালোকে কিমান ডাঙৰ দুটা ডাইন'ছৰ বনাই থৈছে এটা ডাঙৰ মাক এটা পোৱালি ইমান সুন্দৰকৈ কোন মিস্ত্ৰীয়ে বনালে সেইটোহে খালি সুধিবলৈ থাকি গ'ল চাওক আপোনালোকে ইমান সুন্দৰকৈ বনাইছে মানে মানুহৰ আকৰ্ষণীয় লগাকৈ মানে থাকিব পাৰিব প্ৰথমৰ পৰা মানে এট্ৰেকশ্যন কৰা বস্তুবিলাক দেখি মানে চাই যাওক আপুনি কিমান সুন্দৰ কাৰুকাৰ্য খচিত বনাইছে ইয়াতে ভাল লাগিলে হোটেলখন অপেনিং কৰোঁতে এতিয়া গোটেইখিনি যিমানবিলাক দৰ্শকে মানে অনুষ্ঠানটো চাবলৈ আহিছে বা অনুষ্ঠানটো মানে হোটেলখন মুংচেং হোটেলৰ যি অনুষ্ঠান মুকলি কৰিছে উদ্বোধন অনুষ্ঠান যিমানবিলাক মানুহ আহিছে ইয়াতে সকলোবিলাক মানুহক খুৱাইছে বোৱাইছে ভালকৈ সুন্দৰ মাছ মাংস লাগে সুন্দৰভাৱে সকলোকে খুৱাইছে বহুত খৰচ কৰিছে হোটেলখনলৈ আহক আপোনালোকে আৰু সেয়া ক'বলগীয়া আপোনালোকে ইয়াত হোটেল ৰেষ্টুৰেণ্ট চব আছে মানুহ থাকিবও পাৰিব ইয়াত খাবও পাৰিব ভালকৈ আৰু চুইমিং পুলো আছে লগত ব্যৱস্থা আহক আপোনালোকে শেষত সেয়াই আৰু শেষত আজি ভিডিঅ'টো ইমানতে